চিনেমা সোসাইটিৰ যিটো কেম্পাছ আছে ইয়াত আমাৰ বিটিআৰ চৰকাৰৰ যিটো এটা আঁচনি আমাৰ টিকন্দ্ৰজিৎ ডাঙৰীয়া জালাখ বুলি কয় বড়ো চিনেমাৰ আগৰ এজন ভাল হিৰো আছিলে খুব পপুলাৰ আছিলে তেখেতৰ নামত আমি বিটিআৰৰ বিভিন্ন অঞ্চলত চিনেমা হল নিৰ্মাণ কৰা আঁচনি লৈছিলোঁ আৰু সেই আঁচনিৰে আজি গোসাইগাঁও টাউনত যিটো চিনেমা হল আমি নিৰ্মাণ কৰিম ইয়াৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু বাৰ্ডে চিকলা সোসাইটিয়ে ইয়াত এই মাটিখিনি তেখেতসকলৰ হয় আৰু তেখেতসকলে ইয়াৰ মূল দায়িত্বটো লৈছে গতিকে মই বাৰ্ডে চিকলা সোসাইটিক ধন্যবাদ জনাইছোঁ আৰু সেই শুভ কামত সকলো আহি উপস্থিত হৈছে আমাৰ লোকসভাৰ সাংসদ ৰাজ্যসভাৰ সাংসদ আমাৰ বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া আৰু সকলো ইয়াত উপস্থিত আছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে এই একে কেম্পাছতে এটা সিনিয়ৰ সিটিজেনৰ অফিচ কাম তেখেতসকলৰ অলপ জিৰণি ৰেষ্ট হাউচৰ নিচিনাকৈ 30 লাখ টকাৰ এটা নিৰ্মাণ হ'ব ইয়াৰো আধাৰশিলা আজি আমি একেলগে স্থাপন কৰিছোঁ মই আশা ৰাখিছোঁ এই দুইটা যিটো আমি